নহয় আচলতে আমি পিজিআৰ অৰ্থাৎ ভূমি আন্দোলন চলি আছে সেইটো গোটেইখিনি কাৰ্বি আংলং বাহিৰে সেইখিনি কথা গম পায় কিন্তু আচলতে আমি এটা ডিফু মাছমজিয়াত অৰ্থাৎ ডিফু বজাৰত আমি এটা দোকানত আহিছোঁ আমি অহাৰ কাৰণটো হৈছে যে হয় আচলতে কাৰ্বি আংলঙত পিজিআৰ কথাটো লৈ পেলাই আচলতে ভূমিৰ এটা আন্দোলনখিনি আৰম্ভ হৈছিলে কিন্তু এইখিনিত এতিয়া আমি দেখিছোঁ যে ভূমি অকল পিজিআৰ এলেকাত তাত মানে বেদখলকাৰী থকা সেইটো নহয় মানে কাৰ্বি আংলঙৰ বিভিন্ন এলেকাত তাত মানে বহিৰাগত মানুহ আহি পেলাই তাত দখল কৰিব গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি দখল কৰিছে কোনোবাৰ টকাৰ ক্ষমতাত কোনোবাই কাৰ্বিসকলৰ মাটি দখল কৰিছে য'ত নেকি কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ কাৰ্বি আংলঙত অনা অসমীয়াই বা অনা বহিৰাগত মানুহে ইয়াত আহি পেলাই গোটেইখিনি মাটি কিনা অধিকাৰ নাই কিন্তু ইয়াত গোটেইখিনি টকাৰ ক্ষমতাত গোটেইখিনি মাটি কিনি পেলাই তাত দখল কৰি আছে সেইকাৰণে আমি কিছু পৰিয়ালৰ পৰা বা কিছু গাঁৱৰ পৰা আমি এটা খবৰ পাইছোঁ যে তাত ডিফুত যিমানখিনি মানে বিজনেছমেন আছে যিমানখিনি বেপাৰ বাণিজ্য কৰিছে সেই ডাঙৰ বৃহৎ পৰিমাণৰ যিসকলে মানে বেপাৰ কৰিছে তেওঁলোকে মানে টকাৰ ক্ষমতাত লৈ পেলাই বা টকাৰ ক্ষমতাত তেওঁলোকে চাৰ্কুল অফিচত বা পৰিষদৰ সদস্যসকলৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং এটা বুজাবুজি হৈ পেলাই য'ত নেকি পৰিষদৰ তাত মাটিখিনি ল'ব নোৱাৰে বা অনা অসমীয়া বা অনা কাৰ্বিসকলে ইয়াতে মাটি কিনাৰ অধিকাৰ নাই তাৰ পাছতো মাটিখিনি লৈ আছে সেইকাৰণে আমি কিছুমান আমি আপডেট পাইছোঁ বা খবৰ পাইছোঁ যে কাৰ্বি আংলঙত বা অৰ্থাৎ ডিফু মাছমজিয়াত ইয়াতো আমি ইয়াত দেখিছোঁ বা শুনিছোঁ কাৰ্বি আংলঙত ডিফুটো সেইটো এটা ঠাই য'ত নেকি বহিৰাগত মানুহ আহি পেলাই তাত মানে ডাঙৰ বিজনেছমেন বা ডাঙৰ দোকান বা সেই তেওঁলোকৰ সেই বেপাৰ বাণিজ্য কৰা তেওঁলোকে সেই টকাৰ ক্ষমতাত মানে মাটিখিনি লৈ আছে বা মাটি কিনি আছে যিকেইজন কাৰ্বি জড়িত হৈ আছে বা যিকেইজন কৰ্তৃপক্ষই তাত জড়িত হৈছে তেওঁলোককতো আমি আমাৰ ফালৰ পৰা এটা সমালোচনা বা আমাৰ ফালৰ পৰা এটা কথা বা এটা কিবাটো থাকিবই সেইটো কিন্তু প্ৰথমত আমি ক'ব পাৰিছোঁ যে গোটেই ডিফুত যিমানখিনি বেপাৰ বাণিজ্য কৰা আমাৰ ফালৰ পৰা আমি এটা স্পষ্ট আমি কথা মানে জনাব বিচাৰিছোঁ কাৰণ ডিফু আজি তেনেকৈ যদি কোনোবা যদি বাহিৰৰ পৰা অহা যদি তেওঁলোকে টকাৰ ক্ষমতাত যদি গোটেইখিনি ডিফুৰ মাটি যদি লৈ লয় গোটেইখিনি ডিফুত যদি ঠায়ে গোটেইখিনি ডিফুত যদি অনা অসমীয়া বা বহিৰাগত মানুহ যদি ইয়াত যদি গোটেইখিনি মাটি লৈ লয় তেতিয়া গোটেইখিনি ডিফুতে আনৰ মাটিটোৱে হৈ যাব বা সেইটো কাৰ্বি ভূমি অৰ্থাৎ কাৰ্বি ভূমিৰ সলনি আনৰ মানে ভূমিটো সেইটো আমি দেখা যাব সেইকাৰণে যাতে হ'ব নালাগে আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো সদস্যসকলে যে এইখিনি ক্ষেত্ৰত অকণমান তেওঁলোকে এটা সিদ্ধান্ত লয় আৰু যাতে যিমানখিনি বেপাৰ বাণিজ্য কৰা তেওঁলোককো টকাৰ ক্ষমতাটো নেদেখুৱাই তেওঁলোকে যাতে সেইখিনি ক্ষেত্ৰত তেওঁলোকে জানেই যে মাটি কিনিব নোৱাৰে তেওঁলোকে জানেই যে মাটি কিনাৰ অধিকাৰ নাই তাৰ পাছত তেওঁলোকে মাটি কিনি আছে সেইটো মাটিখিনি যাতে তেওঁলোকে লোৱাটো বন্ধ কৰে আৰু আমাৰ ফালৰ পৰা কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ যিমানখিনি চৰকাৰী কৰ্তৃপক্ষই যিমানখিনি আছে যাতে আমি যিমানখিনি ইছ্যু কৰা বা অলৰেডি দিয়া যিমানখিনি ম্যাদী পাতা আছে সেই পাতাটো যাতে তেওঁলোকে কেঞ্চেল কৰে কিন্তু আজিলৈকে এতিয়া কিছুমান আমি নথি পত্ৰবোৰ আমি পাইছোঁ য'ত নেকি এটা স্পষ্টকৈ কিছুমান দেখিছোঁ লাহে গোটেইখিনি ৰাইজৰ মাজত আমি এটা পাব্লিক ডমেইন অৰ্থাৎ ৰাইজৰ মাজত গোটেইখিনি আমি দেখুৱাম আৰু সেইখিনি যাতে সাহিত্য পৰিষদে এটা কঠোৰ সিদ্ধান্ত লয় আৰু যিমানখিনি বেপাৰ বাণিজ্য কৰে তেওঁলোকে মাত্ৰ ইয়াত যাতে বেপাৰ কৰিবহে আহক বা সেই মাত্ৰ বেপাৰ বাণিজ্য কৰাৰ কাৰণেই থাকক যাতে কাৰ্বি ভূমিটো সেইটো দখল কৰি পেলাই কাৰ্বি ভূমিটো সেইটো লৈ পেলাই যাতে বেলেগ এটা ভূমিটো বনাব চেষ্টা যাতে নকৰক সেইটো লৈ পেলাই আমি আজি মাছমজিয়াত ঠায়ে দোকানে আমি গৈছোঁ বৰ্তমানে ইয়াত গ্লাছ কৰ্ডানৰ সন্মুখত আছোঁ আমি ইয়াতো আমি খবৰ পাইছোঁ তেওঁলোকৰ ঠায়ে ডিফুত মানে মাটি থকা সেইখিনি আমি খবৰ পাইছোঁ সেইকাৰণে তেওঁলোকক অকণমান কথা পাতিব আহিছোঁ যাতে তেওঁলোকে ইমান বছৰ ধৰি কাৰ্বি আংলঙত আছে বা বেপাৰ বাণিজ্য কৰিছে বেপাৰ তেওঁলোকে অবৈধভাৱে কৰিছে সেইটো লৈ পেলাই আমি মানে ক'ব নাযাওঁ সেইটো আমি ক'ব নিবিচাৰোঁ কিন্তু যাতে তেওঁলোকে মাত্ৰ বেপাৰহে যাতে কৰক যাতে মাটিৰ ক্ষেত্ৰত যাতে টকাৰ ক্ষমতা তেওঁলোকে মাটিখিনি লৈ নলয় সেইটো এতিয়া ইয়াত দেখিবলৈ পাইছোঁ যে তাৰমানে কাউন্সিল আৰু কাউন্সিলৰ এটা বিভাগ ছেটেলমেণ্ট অফিচ পইচা কাৰবাৰত এইবিলাক কৰি আছে নেকি তেনেকুৱাতো আমি হেৰি বৰ্তমানলৈকে আমি তেনেকুৱা দেখা নাই কিন্তু আমি এতিয়া তদন্ত হিচাপত আমি কৰি আছোঁ আৰু নিশ্চয় তেনেকাই হ'ব যোনটো নেকি আমাৰ নন ট্ৰাইবেল যিটো ট্ৰাইবেল লেণ্ড আমাৰ কাৰ্বি লেণ্ড যোনটো যিমান নন ট্ৰাইবেলবিলাক যিটো মাটি কাঢ়ি লৈ আছে আৰু তেখেত যিটো পটা নিজৰ পটা হেৰি তেখেতত পাই আছে এইটো নিশ্চয় আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ৰেভিনিউ অফিচাৰ এয়াৰো আৰু মণ্ডৰ এছকে তেখেত যোগাযোগটো হ'বই এইটো নিশ্চয় গোটেই কাৰ্বি আংলং ৰাইজে এইটো জানে আৰু গম পায়
কিন্তু তেনেকুৱা আমি দেখা নাই আৰু এইটো আমি ৱাৰ্ণিং দিছোঁ চাৰ্কুল অফিচাৰ কাৰ্বি আংলং যোনটো নেকি 4টা তেনেকুৱা চাৰ্কুল অফিচাৰ অফিচ আছে ডিফু চাৰ্কুল আৰু চলনিয়ান চাৰ্কুল আৰু ফলনি চাৰ্কুল আৰু ডংকা চাৰ্কুল চাৰ্কুল যদিহে তেনেকুৱা যদি অফিচাৰ যিটো মণ্ডৰ এছকে যদিহে তেনেকৈ কি কয় কাৰাপশ্যন যদি দেখি পায় এইটো নিশ্চয় ৰাইজে এইটো বিচাৰ হ'ব লাগিব আৰু আমি যিটো PGR VGR যিটো আন্দোলন যে কৰি আছে এইটো গ্ৰুপ নিশ্চয় আমি তেনেকুৱা ক্ষমা কৰিব নোৱাৰে Nilitum ahok pet bangke to Karbi Anglong longke jasemet akemang wek bangke PGR lapen VGR long eviction claim nang popu bang halasi akemang lo. Te lasong mo mano lang bom laso PGR VGR chesong hala ke athe pilo stame lasong bong bangta nani ke mane Karbi Anglong long beha pepar nang bangke chelong ri se chuning ri yang tung lo bang che George lo busipu. Mondol RO lapen pun eset council apanang i Akehai tuliram long hang idom sepi laan pin ma nilit se ba teloke aru goটেই